নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি আজি আৰম্ভ কৰিম অনুশীলনী 2 পৰা। ঠিক আছে, তো আমি প্ৰথমটোৰ পৰা আৰম্ভ কৰিম। আমি বেছি দেৰি নকৰোঁ। ঠিক আছে, তাতে প্ৰথম কুৱেশ্যনটো আছে সমাধান কৰা 1 নম্বৰ 9 - 4x = -7। তো কি আছে 1 নম্বৰটো আছে 9 - 4x = -7। আমি কি কৰিব লাগে, সদায় চাব যে কি আছে x আছে ন, সেই xৰ মানটো ওলাব লাগে। সদায় xটো এক সাইডে ৰাখি কিনে বাকিখিনি সিফালে লৈ যাব। যেনে 9টো ইয়াতে কি হৈছে, আগত আছে ইয়াৰ কি একো নাই মানে ইয়াতে যোগ আছে। তো আমি -4xটো ইপিনে ৰাখিম, ইফালে ৰাখিম -7, ইয়াতে প্লাছ আছে সমান চিহ্ন ইপিনে গ'লে কি হয় -9। ঠিক আছে, তাৰপিছত ইফালে কি থাকিল 4x, এনেকৈ থাকিল -7 -9। তো মাইনাছে মাইনাছে কি হয়, প্লাছ হয়। মানে মাইনাছে মাইনাছে দুয়োটা কি হৈ যাব, যোগ হৈ যাব। মানে এইটাও ধাৰত আছে, এইটোও ধাৰত আছে। তো 7 আৰু 9 কি হৈ যাব 16, লগতে মাইনাছ আছে। তো ধাৰ কেইটকা 16 টকা ধাৰ, ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে। তো আমি মাইনাছ মাইনাছ কেঞ্চেল কৰি দিলোঁ। 4x = কি থাকিল 16। তেতিয়াহ'লে xৰ মান লাগে। তো x = 16/4 = কি হৈ যাব 4। তো xৰ মান আমি কি পাই গ'লোঁ, 4 পাই গ'লোঁ। ঠিক আছে, ঠিক তেনেকৈ আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো আছে 9x / 12 + 3x = 6। ইয়াক আমি কি কৰিম, চিম্পল যিটো আছে এই সংখ্যাটো আমি সিপিনে লৈ যাম। ঠিক আছে, যেনে 9x ইপিনে ৰাখিলোঁ, +3x। ঠিক আছে, ইফালে আছে কি 6। 12টো ইয়াৰ লগত কি হৈ আছে, হৰণ। ইফালে গ'লে কি হৈ যাব, পূৰণ হ'ল। এই দুটা কি x আছে, ইয়াতো x আছে। তো x থাকিলে কি হৈ যায়, যোগ হৈ যায়। 9x আৰু 3 কিমান হ'ব, 12x = 6 বাৰং কিমান, 6 6 দুগুণ 12, 1 6 দুগুণ 6 1 7 72। তো x = বা তোমালোকে এনেকৈ নাৰাখি এনেকৈ ৰাখিব পাৰা, 6 পূৰণ 12 ৰাখি দিলোঁ। ঠিক আছে, আমি 72 আমি পূৰণ নকৰাকৈ। তো xৰ লগত 12টো কি হৈছে, পূৰণ হৈ আছে। ইপিনে আহিলে কি হৈ যাব, হৰণ হৈ যাব। 6 পূৰণ 12 ইপিনে হৈ গ'ল 12। তো 12 কেঞ্চেল হৈ গ'ল, কিমান থাকিল 6। x = কিমান হৈ গ'ল, 6 হৈ গ'ল। ঠিক আছে, ঠিক তেনেকৈ 3 নম্বৰটো আমি চাম। 3 নম্বৰটো আছে কিমান আছে, 3/x + 7 = কি হৈ গ'ল 9। ঠিক আছে, তো 3x আমি সদায় চাম যে কি x যিটো আছে বা যিটো সংখ্যা আছে xটো ৰাখি কিনে বাকীখিনি সিপিনে নিয়াৰ কাৰণে চাম। আমি ইফালে চাম 3/x, এই +7 হৈ আছে। তো প্লাছটো সিপিনে দিলে কিমান হ'ব, 9 - 7 হৈ গ'ল। ঠিক আছে, প্লাছ থাকিলে মাইনাছ হয়, মাইনাছ থাকিলে প্লাছ হয়। ঠিক তেনেকৈ তো 3/x = 9ৰ পৰা 7 গ'লে কিমান হ'ব, 2। 3x চাবা এইবাৰ 3টো আমি ৰাখিলোঁ, ইপিনে কি ৰাখিলোঁ 2। xটো কি হৈছে, ইয়াতে হৰণ হৈছে, ইপিনে আহিলে কি হৈ গ'ল, পূৰণ হৈ গ'ল। ঠিক আছে, তো xটো এবাৰ চাবা দেই, 2টো ইয়ালত কি হৈছে, পূৰণ হৈ আছে। এবাৰ ইপিনে আনিলে কি হৈ যাব, হৰণ হৈ যাব। তো xৰ মান ওলাই গ'ল। তো x = কিমান হৈ গ'ল, 3/2। ঠিক আছে, ঠিক তেনেকৈ আমি কৰিম 4 নম্বৰটো। 4 নম্বৰটো আছে 2/x + 1/3 = 1/5। চিম্পল, আমি কি কৰিম, এই যিটো আছে এইটো আমি এনেকৈ ৰাখি থৈ দিম, বাকী সিপিনে এইটো লৈ যাম। কি কৰিম, 2/x ইপিনে ৰাখিলোঁ, এইটো প্লাছ হৈ আছে, সিপিনে আহিলে কি হৈ যাব, -1/5 - 1/3। ঠিক আছে, এতিয়া হ'ল 2/x = এইটো কি কৰা বুলি কয়, বজ্ৰপূৰণ বুলি কয়। বজ্ৰপূৰণটো মই আগৰ ভিডিঅ'ত মই দেখাই দিছোঁ, তথাপি এবাৰ দেখাই দিছোঁ। কি কৰিব লাগে, এইটোৰ লগত এইটো পূৰণ কৰিব লাগে, এই 3টোৰ লগত এই 1টো পূৰণ কৰিব লাগে, তাৰপিছত এই 5ৰ লগত এই 1টো পূৰণ কৰিব লাগে। তো কি কৰিম আমি, 5 × 3 = 15। ঠিক আছে, 15 ইফালে 3 × 1 = 3। এতিয়া কি আছে, বিয়োগ চিন আছে। তো বিয়োগ চিনটো বিয়োগে ৰাখিলোঁ, 5 × 1 = 5 হৈ গ'ল। তো আমি থাকিলোঁ 2/x = তলত 15, 5ৰ পৰা 3 গ'লে কিমান হ'ব, বিয়োগ 2। বিয়োগ কিয় হ'ল, কাৰণ ইয়াতে 5ৰ আগত কি আছে, কাৰণ 5টো ডাঙৰৰ আগত কি আছে, বিয়োগ চিন্তা আছে। এবাৰ কি কৰিম, এই এনেকৈ সমান চিন থাকিলে এইটোৰ লগত এইটো পূৰণ কৰি দিবা, আৰু এইটোৰ লগত এইটো পূৰণ কৰি দিবা। তো 5 এতিয়া আছে 2 পূৰণ 15, ইফালে থাকিল কিমান, -2 পূৰণ ইফালে কি আছে x। তো আমি 2 পূৰণ 15টো এনেকৈ ৰাখিলোঁ,
ইয়াতে কি আছে -2 আছে ইপিনে আহাৰ লগে কি হৈ যাব ইয়ালত কি হৈছে প্ৰথমতে পূৰণ হৈ আছে ইপিনে আহিলে কি হ'ব আমিতো -x হিচাপে ৰাখিম 2 টো খালি লৈ আনিম তো কিমান হৈ যাব 2 টো ইয়ালৰ পূৰণ হৈছে ইপিনে আহিলে হৰণ 2 কেনসেল হৈ গেল ইফালে হৈ গেল 15 = -x তো -x তো x ৰ আগত মাইনাছ আছে আমি অকল x লাগে তো মাইনাছটো ইপিনে আনি দিম তোমাৰ কিমান হ'ব 15x 15 = x ঠিক আছে বুজি নাপালে কমেন্ট সেকশনত জনাব নেক্সট আমি চাম 5 নম্বৰটো আছে 5 নম্বৰটো আছে আমাৰ 5/x - 1 plus half = 1/3 তো সিম্পল আমি এই যিখিনি ঠাই আছে এইখিনি আমি এনেকৈ ৰাখিম তো কি আছে 5/x - 1 = এই যিটো আছে 1/2 ইটো ইপিনে লৈ যাম কি আছে আগত প্লাস ইপিনে নিলে -1/3 - 1/2 মই অলপ আগতে ক'লো এনেকৈ থাকিলে কি কৰিব লাগে বজ্ৰ পূৰণ কৰিব লাগে তো আমি এইটো এনেকৈ ৰাখিম x - 1 = 3 লগত 2 কি কৰিম পূৰণ কৰিম 3 × 2 = 6 2 × 2 বিয়োগ 3 × 3 ঠিক আছে এনেকুৱা ডাঙৰ গণিত থাকিলে ভয় নাখাবা ধুনীয়াকৈ ওলাই যায় থাকিব 5/x - 1 সদায় মনত ৰাখিবা যে যেটো x থাকিব x টো সদায় নিজৰ ঠাইতে যাতে ৰাখিকিনে বাকিখিনি কিপালে লৈ যাব চেষ্টা কৰিবা x টোক ৰাখিকিনে প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব পূৰণ থাকিলে হৰণ হ'ব হৰণ থাকিলে পূৰণ হ'ব এনেকৈ 6 3 পৰা 2 গলে কিমান হ'ব -1 ইয়াৰ পাছত মই কি কৈছিলো এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ 5 6 × 30 হৈ গ'ল 5 আৰু 6 পূৰণ কৰিছো 30 x ৰ লগত -1 আছে তো ইয়াক কেনে কৰিম x - 1 হৈ গ'ল 32 এনেকৈ ৰাখিলো তো -x ৰ লগত 1 কৰিলে -x মাইনাসে মাইনাসে কি হৈ গ'ল প্লাস 1 × 1 তো 30 = প্লাস হৈছে ইপিনে আহিলে কি হৈ যাব -1 কৰি দিলো সমান সমান -x 30 ৰ পৰা 1 গলে কিমান হৈ যাব 29 = -x তেতিয়াহলে x = কিমান হ'ব x = হৈ যাব -29 হৈ গ'ল ঠিক তেনেকৈ আমি 6 নম্বৰটো কৰিছো 3/4 - 4/1 - 2x = 1/2 সিম্পল মই সদায় কওঁ যেটো x থাকে হেতু সদায় ইপিনে ৰাখিবা এটো ইপিনে ৰাখিম বাকিখিনি আমি হিপিনে লৈ যাম তো এই থাকিল মাইনাস থাকিল 4 থাকিল 1 - 2x = হাফ ইফালে ৰাখিলো ইয়াৰ আগত কি আছে একো নাই মানে প্লাস আছে ইপিনে আহিলে -3/4 -4/1 - 2x ইপিনে ৰাখিলো 2 4 × 8 4 × 4 -2 3 × 6 4 -4 1 - 2x ইটো ইপিনে এনেকৈ ৰাখিছো 8 এনেকৈ ৰাখিলো 6 6 ৰ পৰা 4 গলে কিমান হৈ যাব -2 হয় এবাৰ চাবা এটো মাইনাস আছে এটো মাইনাস আছে আমি ক্যান্সেল কৰি দিলো থাকিল কি 4 1 - 2x = 2/8 এটো লৰ এটো পূৰণ এটো লৰ এটো পূৰণ তো 4 পূৰণ 8 সমান সমান 2 দি 1 - 2x নহদিবা আৰু এটো কেনেকৈ কৰিছো সদায় মনত ৰাখিবা এটো লৰ এটো পূৰণ কৰিছো এটো লগত এটো পূৰণ কৰিছো 8 4 × 32 2 × 2 মাইনাস বিয়োগ বিয়োগ আছে চাবাৰে এটো কেনে এটো লগত এটো পূৰণ কৰিলো ই ইয়াৰ লগতো পূৰণ হয় ই ইয়াৰ লগতো পূৰণ হয় ঠিক আছে 2 × 4 আৰু x x টো সদায় পূৰণ হৈ থাকে ঠিক আছে এটা প্লাস হৈ নাথাকে 32 ইয়াৰ আগত কি আছে প্লাস ইফিনে আহিলে -2 = -4x 32 ৰ পৰা 2 গলে কিমান 30 সমান -4x ঠিক আছে নেক্সট -4x তো 30 ৰ লগত x ৰ লগত ছাৰটো কি আছে পূৰণ ইফিলে আহিলে হৰণ 4 = -x তো এটো কেনে কৰবা চাবাইবা 30 আছে হয় 30 আৰু 4 তো 30 আমি এটো কাটা কাটি কৰিব পাৰো কি দি যায় 2 দি যায় 2 2 × 4 2 15 × 30 এটো কেনে কাটা কাটি কৰে সদায় যদি এনেকে নোৱাৰা তেতিয়ালে এনেকে কৰিবা চাবা 5 পূৰণ 2 পূৰণ 2 সৰি 3 হয় চাবা 5 2 × 10 10 3 × 30 আৰু 4 তো কি কৰিব 2 পূৰণ 2 হয় সমান -x থাকিল কি কৰিবা 2 2 ক্যান্সেল গেল
থাকিল কিমান 5 3 গুণ 15 আৰু এই তলৰ কি থাকিল 2 ঠিক আছে সমান সমান -x তো এতেকে x = মাইনাস আছে মাইনাসটো আমি উঠাই দিম মাইনাসটো ইয়াৰ পৰা উঠিলে ইপিনে আহি যাব তো 15 -15/2 তো x সমান কিমান হৈ গ'ল -15/2 বাকি ঠিক তেনেকে তোমালোকে 8 নম্বৰটো নিজে কৰিব পাৰিবা নোৱাৰিলে কবা 8 নম্বৰটো কৰি দিছো মই ঠিক আছে 8 9 10 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা 8 আৰু 9 টো কৰি দিছো মই 8 নম্বৰ 1/9 = 6 + x/3 তো কি কৰিম আমি x ইটো ৰাখিম এনেকে এটো ইপিনে লৈ আনিম 1/9 6 ইপিনে হাললে কি যাব প্লাস আছে ইপিনে প্লাস আছে ইপিনে আহি লাগিলে -6 = x/3 1 minus 6 9 গুণ 54/9 = x/3 ঠিক আছে নেক্সট এটো কি মাইনাস গলে কিমান 53 -53/9 = x/3 তো 9 ৰ লগত x এটো আমি -53 * 3 = 9 * x ঠিক আছে নেক্সট 9 লগৰ এটো x টো কি হৈছে পূৰণ হৈছে ইপিনে আহিলে কি হৈ যাব হৰণ আমি কি কৰিম 9 টো ইপিনে আনি দিলো হৰণ হৈ গল ইপিনে থাকিল x তো 3 দি 9 কে বজায় 3 দি থাকিব -53/3 = x তো এখানে কি না যায় কাটাকাটি না যায় ঠিক আছে নেক্সট 9 নম্বৰ এই নেক্সট লাইনটো ইয়াতে লিখিছো এটা হৈছে না ঠিক আছে নেক্সট কিমান আছে -35 পূৰণ 3 সমান সমান 9 পূৰণ x 9 টো x লগত কি হৈছে পূৰণ হৈছে ইপিনে আহিলে হৰণ তো -35 পূৰণ 3 / 9 সমান সমান x হয় যাবে ক্যান্সেল কৰিম 3 দিয়া কি বাজে 3 বাজে 3 দি 35ক না যায় তেতিয়া হলে কি থাকিব -35/3 = x তো x ৰ মান কিমান হৈ যাব এটোৱে হৈ যাব ঠিক আছে ঠিক তেনেকে নেক্সট 9 নম্বৰটো কৰিছো মই ইয়াতে কৰিছো 9 নম্বৰটো নটো আছে p - 6 / 9 = 1/5 হয় সিম্পল এটো কি কৰিবা ডাইৰেক্ট এটো লৰ এটো কৰিবা এটো লৰ এটো পূৰণ কৰি দিবা তো 5 এদি p - 6 9 লগত 1 9 পূৰণ 1 p লগত 5 কৰিলে 5p - 5 6 গুণ 30 সমান সমান 9 9 গুণ 9 ঠিক আছে এটা কি কৰিবা মই সদায় কও যেটো p আছে হেতু এতে ৰাখিবা যেনে 5p টো ইয়াতে ৰাখিলো ইফালে কি 9 ই মাইনাস হৈছে ইয়াৰ আগত মাইনাস আছে ইপিনে আহিলে প্লাস 30 সমান চিহ্ন ইপিনে লৈ গিছো ঠিক আছে তো p টু p ৰাখিলো ইফালে আহিল 9 9 9 3 39 আৰু p আছে p লগত 5 আছে ইফালে লাইন লৈ কি হৈ গল পূৰণ হৈ থাকে ইফালে আহিলে হৰণ তো p ৰ মান কিমান হৈ গল 39/5 পাইছা বুজি যদি ভাল লাগিছে তেতিয়া লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ